এইটো পানপুৰ হকমা লক্ষণ ভকতৰ ব্ৰইলাৰ ফাৰ্মত ধৰিছে। এইটো কলি ফেটি হয়, খুব বিষাক্ত। এইটো যদি কিবা কাৰণত মানুহ ঘটিবলগীয়া হয় খুব মানে সোনকালে সি ডেথ হ'ব পাৰে। গতিকে ইয়াক খুন্দাৰ লগে লগে সোনকালে হস্পিটেল পাব লাগিব। ব্ৰইলাৰ মাৰিলে প্ৰায় 7-8টামান মাৰিছে। কলি ফেটি খুব কম পাইছে এবাৰ মানে এই বছৰটোৰ ভিতৰত এই প্ৰথম ধৰিছে। মোৰ ফাৰ্ম হয় এখন। মই আজি 4-5 দিন ধৰি সাপে দিগদাৰ লগাই আছোঁ। চাইডে চাইডে আহে, কোনোবা সোমাই যায়, খেদি দিওঁ, মানুহক গম পালে পলায়। আজি মই যেতিয়া আহি পালোঁ সন্ধিয়া যেতিয়া সোমালোঁ, লাইন গ'ল। পটককৈ পোৱালিটো যেতিয়া চিঞৰিব ল'লে, তেতিয়া মই মনত সন্দেহ হ'ল সাপ সোমাইছে। তাৰপিছত লগে লগে ফোন মাৰিলোঁ নন্দকিশোৰক। মাতাৰ লগে লগে তেওঁ আহিল। বহুত ভাল লাগিল। মোৰ ঘৰৰ সকলো পৰিয়ালৰ পৰা মই আমাৰ নন্দকিশোৰক ধন্যবাদ জনাওঁ।